Dear students, আজি তোমালোকক সমূহিত ৰাশিৰ পৰা মধ্যমা কেনেদৰে নিৰ্ণয় কৰে সেই সম্পৰ্কে বুজাবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত অসমূহিত ৰাশিৰ পৰা কেনেদৰে মধ্যমা নিৰ্ণয় কৰে সেই সম্পৰ্কে দিছিলোঁ, যুগ্ম আৰু অযুগ্ম ৰাশিৰ পৰা। যদি ভিডিঅ'কেইটা চোৱা নাই তেন্তে তলৰ ডেছক্ৰিপশ্যনত লিংক এটা দিয়া আছে, তোমালোকে চাব পাৰিবা। তেন্তে আজি আহা সমূহিত ৰাশিৰ পৰা মধ্যমা নিৰ্ণয়, কম্পিউটিং মিডিয়ান ফ্ৰম গ্ৰুপ ডাটা। এতিয়া সমূহিত ৰাশিৰ মধ্যমা নিৰ্ণয়ৰ সূত্ৰ। সমূহিত ৰাশিৰ পৰা মধ্যমা নিৰ্ণয় কৰাৰ এটা সূত্ৰ বা ফৰ্মুলা আছে, আৰু এই সূত্ৰটো হৈছে ইয়াত দিয়া আছে, চোৱা, মিডিয়ান ইকুৱেল টু L প্লাছ N ডিভাইডেড বাই 2 মাইনাছ CF ডিভাইডেড বাই F ইনটু I। এতিয়া ইয়াত L চিনটোৱে বুজাইছে যিটো শ্ৰেণী বিভাগত মধ্যমা আছে বুলি ধৰা হয় তাৰ নিম্ন সীমা। N ডিভাইডেড বাই 2 মানে হৈছে মুঠ বাৰংবাৰতাৰ আধা। CF মানে হৈছে মধ্যমা থকা শ্ৰেণীৰ নিম্ন সীমালৈকে বাৰংবাৰতাৰ যোগফল। F মানে হৈছে মধ্যমা থকা শ্ৰেণীৰ বাৰংবাৰতাৰ, আৰু I মানে হৈছে শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য। গতিকে এইটো হৈছে কি? সমূহিত ৰাশিৰ মধ্যমা নিৰ্ণয়ৰ সূত্ৰ বা ফৰ্মুলা। কি পাইছিলোঁ? মিডিয়ান ইকুৱেল টু L প্লাছ N ডিভাইডেড বাই 2 মাইনাছ CF ডিভাইডেড বাই F ইনটু I। হ'ব? এতিয়া সমূহিত ৰাশিৰ পৰা মধ্যমা কেনেদৰে নিৰ্ণয় কৰে তাক জানিবৰ বাবে এটা আমি উদাহৰণ লওঁ আহা। এতিয়া ইয়াত চোৱা, দিয়া চোৱা যে তলৰ তালিকাৰ পৰা মধ্যমা নিৰ্ণয় কৰা। ইয়াত শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰতাৰ মানখিনি দিয়া আছে। ইয়াত শ্ৰেণী অন্তৰালখিনি তলৰ পৰা আৰম্ভ হৈছে, মানে তলৰ পৰা ওপৰলৈ গৈছে। তলত সৰু সংখ্যা আছে 20 to 24, 25 to 29, 30 to 34, 35 to 39, 40 to 44 আৰু 45 to 49। গতিকে ইয়াত শ্ৰেণী অন্তৰাল আৰু ক্লাছ ইণ্টাৰভেলৰ মানখিনি ইয়াত তলৰ ফালৰ পৰা ওপৰলৈ গৈছে। গতিকে আমি এতিয়া এই তালিকাখনৰ পৰা মধ্যমা নিৰ্ণয় কৰিবলৈ হ'লে কি কৰিব লাগিব? ইয়াত এতিয়া CF CF উলিয়াব লাগিব। CF CF মানে হৈছে কি? কিউমুলেটিভ। C মানে কিউমুলেটিভ, F মানে ফ্ৰিকুৱেঞ্চি, কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি। অসমীয়াত কয় ইয়াক সঞ্চয়ী বাৰংবাৰতা। অসমীয়াত কি কয়? সঞ্চয়ী বাৰংবাৰতা। এতিয়া আমি সঞ্চয়ী বাৰংবাৰতা অৰ্থাৎ কিউমুলেটিভ ফ্ৰিকুৱেঞ্চিখিনি উলিয়াবলৈ হ'লে কি কৰিব লাগিব? কাৰণ ইয়াত শ্ৰেণী অন্তৰালৰ মানখিনি তলৰ ফালৰ পৰা ওপৰলৈ গৈছে। গতিকে আমি সৰু সংখ্যাৰ পৰা উলিয়াব লাগিব। সৰু সংখ্যাৰ এতিয়া উলিয়াব হ'লে কি কৰিব লাগিব? ইয়াত বাৰংবাৰতাৰ যিখিনি মান আছে এই মানখিনি আমি কি কৰিব লাগিব? মানে যোগ কৰিব লাগিব, সঞ্চয় কৰিব লাগিব। এই বাৰংবাৰতাৰ মানখিনিৰ পৰা আমি মানবোৰ সঞ্চয় কৰিব লাগিব। কাৰণ কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি মানে হৈছে কি? সঞ্চয়ী বাৰংবাৰতা। গতিকে বাৰংবাৰতাৰ মানখিনি আমি কি কৰিব লাগিব? সঞ্চয় কৰি যাব লাগিব। আৰু ওপৰত গৈ পিনে এই যিটো Nৰ মান 30 দিয়া আছে এই 30টো ওলাব লাগিব ওপৰত গৈ পিনে। এতিয়া ইয়াত কি আছে? প্ৰথমতে 6 মানে আহিব কি? ইয়াত সঞ্চয় বাৰংবাৰতা প্ৰথমতে 6 আহিলে। কেলৈ তলৰ ফালৰ পৰা লৈছোঁ আমি? কাৰণ ইয়াত শ্ৰেণী অন্তৰালৰ মানখিনি সৰুৰ পৰা ডাঙৰলৈ গৈছে, সেইকাৰণে। যদিহে এই মানখিনি যদি ওপৰৰ ফালৰ পৰা আহিলহেঁতেন তেতিয়া আমি এই বাৰংবাৰতাৰ মানখিনি আমি ওপৰৰ ফালৰ পৰা যোগ কৰি আহিব লাগিলহেঁতেন, সঞ্চয় কৰি আহিব লাগিলহেঁতেন। এতিয়া কাৰণ ইয়াত শ্ৰেণী অন্তৰালৰ মানখিনি তলৰ পৰা আৰম্ভ হৈছে কাৰণে আমি এই বাৰংবাৰতাৰ মানখিনি আমি তলৰ ফালৰ পৰাই সঞ্চয় কৰি যাব লাগিব। এতিয়া 6 8 কিমান? 14।
14 5 কিমান 19 হ'ল 19 3 কিমান 22 22 2 24 আৰু 24 6 30 হ'ল গতিকে আমি CFৰ মানখিনি পালোঁ এইখিনি হ'ল এতিয়ালৈকে বুজি পালা তাৰ পাছত আমি ফৰ্মুলা পাতিব লাগিব যে সমূহিত ৰাশিৰ পৰা মধ্যমা নিৰ্ণয় কৰাৰ ফৰ্মুলা কি আছিলে দেখিব লাগিব যে আমি জানো যে ফৰ্মুলা আছিলে কি মিডিয়ান is equal to L plus n divided by 2 minus CF divided by F into I এইটো আছে কি সমূহিত ৰাশিৰ পৰা মধ্যমা নিৰ্ণয় কৰাৰ ফৰ্মুলা বা সূত্ৰ এতিয়া ইয়াত যিটো দিয়া আছে এই LFCF এই মানখিনি আমি পাবৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব এই যিটো আছে n ডিভাইড বাই 2 এই n ডিভাইড বাই 2টো আগতে আমি উলিয়াই ল'ব লাগিব এতিয়া বহিখনৰ ছাইডত ইয়াত কৰি চাবা দেখিবা ইয়াত n ডিভাইড বাই 2 n ডিভাইড বাই 2 মানে বাৰংবাৰতাৰ আধা n মান কিমান দিয়া আছে 30 দিয়া আছে 30 আহিলে আৰু 2 কিমান হ'ব 15 বাৰ 2 15 বাৰ 2 15 30ক হৰণ কৰিলে কেইবাৰ গ'ল 15 বাৰ গ'ল 15 হ'ল এতিয়া আমি n ডিভাইড বাই 2 মানটো পালোঁ আমি 15 এতিয়া যিখিনি ইয়াত দিয়া আছে LFCF এই L ৰ মানটো পাবলৈ হ'লে আমি কি কৰিব লাগিব L মানে আছিলে কি নিম্ন সীমা লোৱাৰ লিমিট গতিকে আমি চাব লাগিব যে এই যিটো ওলাইছিলে 15 এই 15টো CFৰ এই সংখ্যাকেইটাৰ ভিতৰত কোনটো সংখ্যাৰ ভিতৰত সোমাব যিটো সংখ্যা কি হ'ব 15তকৈ ডাঙৰ হ'ব লাগিব আৰু 15তকৈ একেবাৰে মানে 15ৰ একেবাৰে ওচৰত থকা সংখ্যা হ'ব লাগিব তেনেকুৱা সংখ্যা এই CFৰ কোনটো সংখ্যা আছে কোনটো সংখ্যা আছে এতিয়া 19টো হ'ব কাৰণ ইয়াত 14টো হ'লে কি হ'ব 14টো 15তকৈ সৰু গতিকে 14টো নহ'ব 19টো হ'ব 19টোৰ ভিতৰত এই 15 সোমাইছে গতিকে 19ৰ পোনে পোনে চাব লাগিব যে শ্ৰেণী অন্তৰাল কি আছে 30 to 34 32 আছে 34 এইটো কি আছে মানে শ্ৰেণী অন্তৰাল পৰিছে গতিকে আমাক দিছে কি L মানে আছিলে কি নিম্ন সীমা গতিকে আমি নিম্ন সীমা হ'লে এই 30টো চাব লাগিব এতিয়া 30ৰ নিম্ন সীমা কিমান হ'ব 29.5 যদি উচ্চ সীমা কয় তেতিয়া 30.5 হ'ব আৰু নিম্ন সীমা ক'লে 29.5 হ'ব 29 আৰু 30 29 আৰু 30ৰ মাজৰ সংখ্যা কি পৰিছে 29.5 হ'ব এই বুজি পাইছা মানে 0.5টা মনত ৰাখিব হ'লে 0.5টা মানে মাইনাছ কৰি দিবা আৰু উচ্চ সীমা উলিয়াব হ'লে 0.5টা যোগ কৰি দিবা শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে হ'ব গতিকে 30ৰ নিম্ন সীমা বা লোৱাৰ লিমিট হ'ব কিমান 29.5
যদিহে এই 35টোত ওলালেহেঁতেন তেতিয়া কিমান হ'ব 35ৰ নিম্নসীমা 34.5 আকৌ যদি নহয় যেতিয়া 40হে ওলালহেঁতেন তেতিয়া 40ৰ নিম্নসীমা কিমান হ'ব 39.5 এতিয়া আমাৰ এই 15 টো 19ৰ ঘৰত পৰিছিলে আৰু 19ৰ পোনে পোনে শ্ৰেণী অঞ্চল কি আছে 30 পৰা 34 গতিকে আমি নিম্নসীমা বুলি ক'লে 30 চাব লাগিব 30ৰ নিম্নসীমা কিমান হ'ব এতিয়া 29.5 হ'ব গতিকে L হ'ব কিমান 29.5 হ'ল তাৰপিছত আছে কি CF এতিয়া CF এই 15 টো যিটো ঘৰত পৰিছিলে এই 19ৰ ঘৰত পৰিছিলে নাই এতিয়া CF টো হ'ব কি তাৰ তলৰ সংখ্যাটো তাৰ তলৰ সংখ্যাটো কি হ'ব CF কিমান আছে 14 গতিকে CF হ'ব কিমান 14 তাত দিয়া আছে F F কিন্তু হ'ব যিটো ঘৰত পৰিছিলে 15 টো 19ৰ ঘৰত পৰিছিলে নহয় তাৰ পোনে পোনে বাৰংবাৰটা কিমান আছে 5 গতিকে 5 টো হ'ব কি F মানে বাৰংবাৰটা আৰু I স্মল I মানে আছিলে কি শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য যিবোৰ দিয়া আছে 45 to 49 40 to 44 35 to 39 30 to 34 25 to 29 20 to 24 এই প্ৰত্যেককেইটাতে কিমানকৈ ডিফাৰেঞ্চ আছে 5কে ডিফাৰেঞ্চ আছে কাৰণ 20 পৰা 24 লৈকে 25 to 29 লৈকে এই গোটেইকেইটাতে 5কে ডিফাৰেঞ্চ আছে 20 21 22 23 24 5টা হ'ল নাই গতিকে 5 প্ৰত্যেকটোতে ডিফাৰেঞ্চ আছে গতিকে I হ'ব কিমান 5 হ'ল গতিকে এইকেইটা সংখ্যা আমি ইয়াত ফৰ্মুলাটোত পাতি দিব লাগিব কিমান পালোঁ L 29.5 প্লাছ n divided by 2 মান কিমান পালোঁ আমি 15 পালোঁ মাইনাছ পালোঁ CF কি আছে 14 দিয়া আছে 14 পালোঁ পাতি দিলোঁ F কিমান দিয়া আছে 5 পাতিলোঁ আৰু ইনটু I কিমান দিয়া আছে 5 দিয়া আছে 5 এতিয়া তুমি কৰিব লাগে কিমান হ'ব 29.5 হ'ল প্লাছ 15ৰ পৰা 14 মাইনাছ কৰিলে কিমান হ'ব 1 থাকিলে কিমান আহিলে 5 ইনটু 5 হ'ল 29.5 প্লাছ 5 আহিলে এইটো পূৰণ কৰি দিলোঁ 5 গুণ 5 হ'ল 29.5 এতিয়া 5 হৰণ যাব নহয় পূৰণ যাব নহয় হৰণ গ'লে কিমান হ'ব হৰণ গ'লে 5 গুণ 5 এবাৰ গ'ল 1 হ'ল 29.5 প্লাছ 1 কিমান হ'ব 29.5 লগত 1 যোগ কৰি দিলে কিমান হ'ব 30.5 হ'ল গতিকে এইটো হ'ব উত্তৰ একে লিখিব লাগিব এতেকে নিৰ্ণয় মধ্যমা সমান 30.5 এইটো আছে ইয়াৰ আনসাৰ বুজি পালা এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা